हेलो फ्रेंड्स, আজি আপোনালোকৰ বাবে বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকৰ প্ৰায় কমেণ্ট কৰি থকা কেইটামান কমেণ্টৰ এনচাৰ দিম বুলি আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকক। প্ৰায় কমেণ্ট কৰি সুধি থাকে যে টোকলাই যোনটো টিম মেনেজমেণ্ট কোৰ্চ আছে, যিহেতু মই এই টিম মেনেজমেণ্ট কোৰ্চটোৰ বিষয়ে অলৰেডি ভিডিঅ' বনাই থৈছোঁ। এই ভিডিঅ'টোৰ আইবটনত আপোনালোকে পাই যাব। যদিহে আইবটনত নাপায় তেনেহ'লে আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যাব। এই টোকলাই যোনটো 6 মান্থৰ টিম মেনেজমেণ্ট কোৰ্চটো আছে, এই কোৰ্চটোৰ বিষয়ে অলৰেডি ভিডিঅ' বনাই থোৱা। কুৱেশ্যনটো এইটো কৰে যে আমি ইয়াতে হাই ছেকেণ্ডেৰী পাছ কৰি এই কোৰ্চটো কৰিব পাৰিম নাই, প্ৰায় এই কমেণ্টটোৱে আহি থাকে। তো আপোনালোকক মই প্ৰায় আগতো কেইবাটাও ভিডিঅ'ত মই আপোনালোকক জনাই থৈছোঁ, কিন্তু স্পেচিয়েলি আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰায় এই কুৱেশ্যনটো আহি থকাৰ বাবে। হাই ছেকেণ্ডেৰী পাছ কৰি আপোনালোকে এই টোকলাই যোনটো টিম মেনেজমেণ্ট কোৰ্চ আছে, এই টিম মেনেজমেণ্ট কোৰ্চটো আপোনালোকে কৰিব নোৱাৰিব। যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকেহে এই টিম মেনেজমেণ্ট কোৰ্চটো কৰিব পাৰিব। যে গ্ৰেজুৱেশ্যন কৰিয়ে কৰিব পাৰিব এইটো কথা নহয়। আপোনালোকে ইয়াতে যোনটো তেওঁলোকৰ ফৰ্মেলিটি থাকে, যোনটো এণ্ট্ৰেন্স এক্সাম থাকে, সেই এণ্ট্ৰেন্স এক্সামটো কোৱালিফাই কৰাৰ পাছতহে আপোনালোকে ইয়াতে এই টিম মেনেজমেণ্ট কোৰ্চটো কৰিব পাৰিব। তো নিশ্চয় আপোনালোকৰ এই ডাউটটো ক্লিয়াৰ হৈছে। তো এই ভিডিঅ'টো আপোনালোকে যদিহে সম্পূৰ্ণ চাইছে তেতিয়াহে আপোনালোকে এই কুৱেশ্যনটোৰ এনচাৰ পাব। তো সেইটো কাৰণে কৈছোঁ আপোনালোকে ভিডিঅ'সমূহ সম্পূৰ্ণ চাওক, তেতিয়া আপোনালোকে ফুল ইনফৰমেশ্যনটো পাব। আধাতে চাই আপোনালোকে ডাইৰেক্ট কমেণ্টটো লিখি দিলে এনেকৈ আপোনালোকে ইয়াৰ এনচাৰটো নাপাব। তো মই প্ৰায় কমেণ্টবোৰ ৰিপ্লাই দিবলৈ টাইম নোহোৱা হৈ গৈছে। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, যিবোৰ মই ভিডিঅ' দিওঁ। তো নেক্সট আৰু এটা কুৱেশ্যন সুধি থাকে যে টোকলাই যোনটো টিম মেনেজমেণ্ট কোৰ্চ আছে, সেইটো 6 মান্থৰ কোৰ্চ হয়, কিন্তু বাকী যোনবিলাক ইউনিভাৰ্চিটিৰ কোৰ্চ আছে, ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু গোলাঘাট কমাৰ্চ কলেজ, এই দুটা কলেজত যিহেতু 1 year কোৰ্চ আছে, তো এই 1 year কোৰ্চ আৰু 6 মান্থৰ কোৰ্চৰ মাজত ডিফাৰেঞ্চ পাব। ইয়াতে আপোনালোকে 6 মান্থৰ কোৰ্চটো কৰিও চাকৰি পাব আৰু আপোনালোকে 1 yearটো কৰিও চাকৰি পাব। আৰু 1 yearটোত হ'লে আপোনালোকে টাইমটো বেছি ৱেষ্ট কৰিব লাগিব, আৰু তাতে আপোনালোকৰ কিছুমান প্লাছ পইণ্টো আছে। 1 year হ'লে আপোনালোকে বেছি শিকিব পাৰিব। টোকলাইত যিমানখিনি শিকিব নোৱাৰে, তাতে আপোনালোকে 1 year কোৰ্চ কৰি বেছি শিকিব পাৰে। তো যিহেতু ইয়াতে টাৰ্মছটো অলপ দীঘল হৈ যায়, মানে সময়টো অলপ বেছি পায় আপোনালোকে ইয়াতে কোৰ্চটো কৰিব পাৰে। টোকলাই যোনটো কোৰ্চ হয়, এইটো 6 মান্থতে কমপ্লিট হয়। তো আপোনালোকে যদি ভালকৈ ডিপলি পঢ়া দিনতে শিকিব বিচাৰে তেনেহ'লে আপোনালোকে 1 year কোৰ্চটো কৰিব পাৰে। যিসকলে এই ফিল্ডত টিম মেনেজমেণ্ট কোৰ্চটো কৰিম বুলি ভাবিছে, তেওঁলোকে যদিহে সুবিধা হয় তেনেহ'লে 1 yearটো কৰিব পাৰে, আৰু যিসকলে কৰিব নোৱাৰে তেওঁলোকে 6 মান্থো কৰিব পাৰে। তো ইয়াতে কোনো ধৰণৰ মই ডিফাৰেঞ্চ নেদেখোঁ, কাৰণ যিকোনো এটা কোৰ্চ কৰিলে আপোনালোকে এই গাৰ্ডেনত এজ এ ট্ৰেইনিং এছিষ্টেণ্ট হিচাপে আপোনালোকে জইন হ'ব। তো আপোনালোকে যিটো কোৰ্চ কৰিব বিচাৰে সেইটোৱে কৰিব পাৰে আপোনালোকে। ইয়াতে এনেকুৱা ধৰণৰ কোনো কুৱেশ্যন নাই যে ইয়াৰ মাজত ডিফাৰেঞ্চ কি আছে। ডিফাৰেঞ্চ একো নাই, ছেম কোৰ্চ হয়, 1 year এইপিনে 6 month। তো ডিফাৰেঞ্চটো নিশ্চয় গম পালে আপোনালোকে 1 year আৰু 6 month হয়। আৰু এটা কুৱেশ্যন আপোনালোকে প্ৰায় কৰি থাকে মোৰ ভিডিঅ'সমূহৰ কমেণ্ট বক্সত, যে ইয়াতে এই কোৰ্চটো কমপ্লিট কৰাৰ পাছত আমি চাকৰি পাম নে নাপাম। তো আপোনালোকে ইয়াতে এই কোৰ্চটো কৰিয়ে চাকৰি পাব বুলি কোনো 100% গেৰাণ্টি নহয়। আপোনালোকে এই কোৰ্চটো কমপ্লিট কৰাৰ পাছত আপোনালোকে পূৰা ৰিচাৰ্চ কৰিব লাগিব, কাৰণ ইয়াতে কোনো ধৰণৰ এডভাৰটাইজমেণ্ট নোলায় ইয়াতে পোষ্ট খালী আছে বুলি। তো আপোনালোকে পূৰা ফিল্ড ভিজিট কৰি আপোনালোকে ইয়াৰ ইনফৰমেশ্যন ল'ব লাগিব, নহ'লে বা ৰেফাৰেঞ্চৰ যোগেদি আপোনালোকে ইয়াত থকা চাকৰিসমূহৰ ইনফৰমেশ্যন ল'ব লাগিব। কিন্তু কিছু ইউনিভাৰ্চিটিত আপোনালোকে কেম্পাছ ইণ্টাৰভিউ পাতে, সেই কেম্পাছ ইণ্টাৰভিউ কোৱালিফাই কৰি আপোনালোকে ডাইৰেক্ট জইনিং হ'ব পাৰে। তো যিসকলে ভালকৈ কোৰ্চটো কমপ্লিট কৰে তেওঁলোকে এই কেম্পাছ ইণ্টাৰভিউৰ যোগেদিও জবসমূহ পায়। তো আপোনালোকে নাভাবিব যে এই কোৰ্চটো কমপ্লিট কৰিলোঁ আৰু আমি বাগানৰ মেনেজাৰ হ'ব পাৰিম। প্ৰথমতে আপোনালোকে কষ্ট কৰিব লাগিব, তাৰ পাছতহে আপোনালোকে এজ এ মেনেজাৰ হিচাপে জইনিং হ'ব পাৰিম। তো বহুতে ভাবে যে এই কোৰ্চটো কমপ্লিট কৰিম আৰু আমি টিকেটৰ মেনেজাৰ হ'ব পাৰিম। আপোনালোকে এই কোৰ্চটো জাষ্ট এটা নমুনাহে। কোৰ্চটো কৰি লোৱাৰ পাছত আপোনালোকে নিজে চাৰ্চ কৰিব লাগিব, য'ত কেম্পাছ ইণ্টাৰভিউ নথকা জেগাত যদি আপোনালোকে এই কোৰ্চটো কৰিলে তেনেহ'লে আপোনালোকে নিজে চাৰ্চ কৰিব লাগিব। কিন্তু কিছুমান ইউনিভাৰ্চিটি এনেকুৱা ওলাইছে এতিয়া, কিছুমান আপোনালোকৰ শিলিগুৰি ছাইডে। তো এই ইনষ্টিটিউটকেইটাত আপোনালোকে যদি সেই কোৰ্চ কৰে তেনেহ'লে ডাইৰেক্ট আপোনালোকে তাৰ পৰাই প্লেচমেণ্ট দিয়ে তেওঁলোকে। তো এই ইনষ্টিটিউটসমূহৰ ওপৰতো মই ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিম। তো আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যিহেতু মই এই টি গাৰ্ডেনৰ ওপৰতে আপোনালোকৰ বাবে এই চেনেলটোৰ ভিডিঅ' লৈ আহোঁ। টি গাৰ্ডেনৰ যিবোৰ কোৰ্চ আছে, তো যদিহে আপোনালোকে এই কুৱেশ্যনটো আছে মনত, তেনেহ'লে আপোনালোকে যদিহে ডাইৰেক্ট ভাবি থৈছে যে মই কোৰ্চটো কমপ্লিট কৰিম আৰু চাকৰি কৰিব পাৰিম, তো আপোনালোকে এইটো সম্ভৱ নহ'ব পাৰে। তো কিছু ক্ষেত্ৰত হৈ যায়। যিসকলে ভালকৈ পঢ়ে বা ভাল ইনষ্টিটিউটত পঢ়ে তেওঁলোকে ডাইৰেক্ট কেম্পাছ ইণ্টাৰভিউ থকা ইনষ্টিটিউটত যদি পঢ়ে তেওঁলোকে তাত কেম্পাছ ইণ্টাৰভিউ কোৱালিফাই কৰি ডাইৰেক্ট পষ্টিং হ'ব পাৰিব। নিশ্চয় এই কুৱেশ্যনটোৰ এনচাৰ পাই গৈছে আপোনালোকে। এই 3টা কুৱেশ্যনে আজি এই ভিডিঅ'টোত মই লৈছোঁ আপোনালোকৰ বাবে। যদিহে মই আৰু কুৱেশ্যনসমূহ আছে আৰু এই কুৱেশ্যনসমূহ যদি লওঁ তেনেহ'লে আপোনালোকৰ এই ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব। তো বেছি দীঘলীয়া নকৰি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নিশ্চয় এই কুৱেশ্যনকেইটাৰ এনচাৰ আজি এই ভিডিঅ'টোত পাইছে বুলি ভাবিছোঁ। তো পাইছে নে নাপাইছে নিশ্চয় আকৌ কমেণ্ট কৰি জনাব। ঠিক আছে, আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম। আজি ভিডিঅ'ৰ পৰা ইমানতে, বাই বাই।